হেল্ল' হাই নমস্কাৰ কি খবৰ আপোনালোকৰ সকলোৱে ভালে আছে চাগে ময়ো ভালে আছোঁ আৰু এইটো একদম সিজনেবল ৰেচিপি এটা লৈ আহিছোঁ আমি বহুত দিন খালোঁ বাট ৰেচিপি শ্বেয়াৰ কৰা হোৱা নাছিলে আজি একদম সিম্পলভাৱে চিকেন দি মই বনাম মটন বা মিছা মাছৰ লগত বেছি ভাল লাগে এটা বেংগলী মানুহৰটো খুব ফেমাছ ৰেচিপি হয় এইটো মোচা চিংৰি তো সেইটো ৰেচিপি কেতিয়াবা মই শ্বেয়াৰ কৰিম বাট আজি মই চিকেনৰ লগত বনাইছোঁ আৰু মোৰ ছোৱালী মানে মটন ইমান এটা ভাল নাপায় তো ভাবিলোঁ যিসকলে চিকেন খাই ভাল পায় সিহঁতে কিন্তু এইটো বস্তু ট্ৰাই কৰিব পাৰে খুব টেষ্টি হয় এতিয়া কঁঠালখিনি ধুনীয়াকৈ কাটি কিনে অলপ ডাঠকৈ চেলাব লাগে তেতিয়াহ'লে বেছি টেষ্টি হয় আৰু নিমখ আৰু হালধি দি কিনে পানীখিনিত ভিজাই ল'ব লাগে তেতিয়াহ'লে কঁঠালৰ আঠাখিনিও ধুনীয়াকৈ ওলায় হাততো মানে আঠাটো লাগি নাথাকে আৰু ছেম প্ৰচেছতে হালধি নিমখ দি কিনেই বইল কৰি ল'ব লাগে তেতিয়াহ'লে বহুত ধুনীয়াকৈ নিমখটো ভিতৰত সোমাই আহে মই লগতে চিকেনখিনি দেখাইছোঁ আৰু এতিয়া মই তেজপাত দি ল'ম মিঠাতেল দি কিনে বনাম কিন্তু এইখিনি ধুনীয়াকৈ ভাজি ল'ম নিমখ হালধি অকণমান পৰিমাণটো বুজি দিব আপোনালোকেও ধুনীয়াকৈ ভাজি কিনে অকণমান তেল বেছি দি কিনেই ভাজিব লাগিব ৰঙচুৱা হোৱা এইখিনি সময়তে মই কেইকুমান নহৰু দি ল'ম নহৰু আৰু তেজপাত দি কিনে কিন্তু ভজাৰো এটা উদ্দেশ্য আছে খুব ধুনীয়া এটা ফ্লেভাৰ আহে এইটো আপোনালোকে ট্ৰাই কৰিব পাৰে দি কিনে চাব মই আলু দি তৰকাৰী বনালেও ক'লা জিৰা দি যদি বনাওঁ তো ক'লা জিৰাটো আগতে দি কিনে বনাওঁ তো এনেকেই মই ভাজিখিনি উঠাই ল'লোঁ লৈ কিনে এতিয়া আকৌ তেজপাত দিয়া নাই আগতে দিলোঁ ন সেইকাৰণে এতিয়া মই পাঁচফোৰণ দিম দি কিনে পিঁয়াজটো মাংস আৰু কঁঠালৰ পৰিমাণটো বুজি কিনে আপোনালোকে মছলাটো দিব দি কিনে ইয়াতে মই আধা কেজি মাংস দিছিলোঁ সেই অনুযায়ী মই 3টা পিঁয়াজ দিছিলোঁ দি কিনে ধুনীয়াকৈ এতিয়া ভাজি ল'ম আৰু ইয়াতে মই মছলাখিনি বটি ল'ম নহৰু আদা জলকীয়া জিৰা ধনিয়া একেলগে বটি লৈছোঁ আৰু গোটা জালুকটো দিব খুব ভাল লাগে আমাৰ অসমীয়া মানুহৰ এটা মানে ট্ৰেডিশ্যনেল আৰু সেইটো আহে টেষ্টটো আহে চ' মই জালুকটো প্ৰায় ব্যৱহাৰ কৰোঁ আৰু ইয়াতে মই এতিয়া ধুনীয়াকৈ মছলাখিনি হালধি নিমখ সোৱাদ অনুসৰি দি ল'ব দি কিনে মছলাখিনি দি কিনে অকণমান সময় ভাজিব লাগিব তাৰপিছত কিন্তু গোটেইখিনি কঁঠাল আৰু নহৰু আৰু আলুখিনি মিক্স কৰি দিব দি কিনে অকণমান সময় কচাব লাগিব কাৰণ কিয় মছলাখিনি ভাল হ'ব তেতিয়া সোমাব আৰু কঁঠালত দি কিনে অকণমান পানী দিম দি কিনে আৰু অলপ সময় ভাজিম অলপ সময় লাগে কঁঠালৰ তৰকাৰী আপোনালোকে চবেই জানে পানী দিলোঁ দি কিনে অকণমান সময় ভাজিম গৰম পানী মই ছাইডত হ'ব দিছোঁ গৰম পানী ব্যৱহাৰ কৰিব কঁঠালটো নহ'লে পানী টেষ্টটো আহে আৰু এতিয়া অকণমান সময় ভাজি ল'ম মাংসটো কিন্তু বেছি ঢাকনি লগাই নবনাব নহ'লে কিন্তু মাংস নৰম হৈ যাব কঁঠাল টাইট হৈ থাকিব আৰু ইয়াতে মই ৰেড চিলি আৰু গৰম মছলা অলপ দি কিনে আৰু অলপ সময় ভাজি ল'ম লৈ কিনে মই গৰম পানী দিম পানীৰ পৰিমাণটো খুব বেছি নালাগে দেখিবই মই কেনেকৈ মানে কোনটো কোৱান্টিটিত ৰাখিম এয়া মই পানী দি ল'লোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু এয়া পানী দি ল'লোঁ এয়া উতলি আহিল একদম ধুনীয়াকৈ এইখিনি সময়তে মই অকণমান গৰম মছলা দিম আৰু গৰম মছলা দি কিনে 2-3 মিনিট থকাৰ পিছতে মই নমাই দিম আজিলৈ আহোঁ যদি ৰেচিপিটো ভাল লাগে এবাৰ কমেণ্টত দিব আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আজিলৈ আহোঁ বাই